নমস্কাৰ বন্ধুসকল, ডিজিটেল কৃষ্ণা ব্লগ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু নতুনকৈ অহাসকলে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আজি আমি মৃত্যুৰ হ'বলৈ দৰা ছোৱালীৰ লগত লৈ ওলাইছোঁ। এয়া গাড়ীত উঠিলোৱে, আগত দৰা ছোৱালীক বহাই লৈছোঁ। এয়া মৃত্যু হ'বলৈ বুলি যাত্ৰা। আগলৈ দেখুৱাইছোঁ ভিডিঅ'টো কি হয়। এয়া কইনা ঘৰ পাই গ'লোগৈ। সকলোকে চাহ খাবলৈ দিছে। সকলোৱে বিচি বহি আছোঁ গৰমত। কিমাননো গৰমত বহি থাকিম, সেইকাৰণে আৰু এডোখৰ জেগা দেখুৱাই আহোঁগৈ বুলি ওলালোঁ। বিয়া খাবলৈ আহি আমি মেলুহা পাই গ'লোহি। এইখন গেটখন, এয়া মেলুহা লিখা আছে। এয়া আমি ভিতৰলৈ সোমাই গৈ আছোঁ লোহা গেটেদি। আইঅ বেলেগ প'জ দিছে। গৈ আছোঁ মেলুহা। এয়া ফটোগ্ৰাফী নাই দেখোন। ঠেলি হেঁচি সোমাইছোঁ এইবোৰ ভিতৰত। ৱেলকাম টু মেলুহা। বিয়া খাবলৈ আহি আমি মেলুহা পাই গ'লোহি। একেবাৰে একদম আৰাম কৰি লৈছে অকণমান। এয়া আপোনালোকেও চাবলৈ আহিব, মেলামৰাত আছে মেলুহা। এপত চাৰ্চ কৰি দিব, পাই যাব। মই জোৰ জবস্তি দি আনিছোঁ। এয়া বিয়া খাবলৈ আহি মেলুহা দেখুৱাইছোঁ। মই এইকণ বহি লওঁ আৰু ধুনীয়াকৈ। আমাৰ বাইদেউকে এগৰাকী দেই, ভালকৈ চাই থাকিব ইউটিউব ভিডিঅ'। এগৰাকী আমাৰ নবৌ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিব। ট্ৰেডিশ্যনেল অসমৰ এইবিলাক কিহৰ এইবিলাক চব মেলামৰা মেলুহা য়েছ প'জ দিছে একদম। এয়া বেলেগ দিছে জোলনা আগতে বোলে নেপালে কি ধুনীয়া চব। ভাল লাগিছে নে? এইটো চব কিমান ধুনীয়া হাতী। ইফালে ওপৰলৈ যাব পাৰি, খটখটি আছে। কিমান ধুনীয়া পৰিৱেশ। এয়া এইটো গড়, এইখন জোলনা। কিমান ধুনীয়া চব। সেয়া এইটো মাছ থয় যে, এইখন এখন নাও। এইখন এখন চাইকেল, পুৰণা মডেলৰ চাইকেল। এয়া মেলুহাত আমি উপস্থিত। এইফালে সেইজন মানুহজন মোৰ কি চক কোনোবাই নাই দেখা যদি ঢেঁকী তেনেকে নি এজনে শুই ল'লেহি অকণমান বোলে। কি ধুনীয়া পৰিৱেশ এইটো চক। এইয়া ওপৰলৈ একদম চেপা খালৈ পল লগাই থৈছে। এইটো লাইটিং এইফালেদি এইটো চৌকা প্লেট স্লেট ধুনীয়াকৈ সজাই থৈছে। আমাৰ বাইদেউ ভিডিঅ' কৰিবলৈ দিছে। ইয়াৰ सब मुंह से ओ यहाँ पे मुंह है, यहाँ पे मुंह है फुटेगा। আমি একদম ওপৰলৈ উঠি আহি আছোঁ। গৈ আছে মই কেমেৰামেন। কেমেৰামেনে কেমেৰাক ধৰিছে, ওপৰলৈ দেখুৱাবলৈ আহি আছোঁ। কি মজা। ফটো এখনো হোৱা নাই, একদম গেট অপেনিং। কেনেকুৱা
ককা আইতা এইখন হেংদাং ये क्या है देखो मारेगा এইবোৰ ৰজা দিনৰ এয়া চাওক আমাৰ এখেত এয়া চাওক কিমান ধুনীয়া শব্দ দেহ মন গোটেই জোৰ পৰি যায় এনেকুৱা ধুনীয়া শব্দ শুনিলে সকলোৱে চাই থাকক ভিডিঅ'টো জ্বলিছে একদম এইফালে গ'লা না এইফালে গ'লা এয়া চাওক কিমান ধুনীয়া অকণ জ্বলিছে এইখনত মজা লাগিছে পুৰা জ্বলিছো আমি ইখন জ্বলা কোনোবাই ঠেলি দিয়াহেঁতেন অকণ বহুত ভাল লাগিলেহেঁতেন অকণ ঠেলি দিয়াহেঁতেন পইচা এইটো বহুত ধুনীয়া হৈছে আছে পুৰা ডলাত পইচা লগাই থৈছে আগৰ পুৰণা পইচা মজা লাগিছে বিয়া খাবলৈ আহি একদম মেলুহা পাই গ'লোহি আমি পইচা $1 $5 $6 এয়া একদম আকৌ আহি আছো সেইফালৰ পৰা সোমাই টেলিফোন এইটো কেটলি ডেক্সি কোনে কি কয় এইটো একদম বডি বহুৱা পুৰা এইটো চিলটেক্স খাই কৈ হৈ গ'ল আৰু বিয়ালৈ যাবলৈকে নহয় সেইকাৰণে সোনকালে যাওঁগৈ আৰু হাই কৈছে সেয়া ওলাই আহিলোঁ আমি তাৰপৰা বেছি দেৰি চাব নোৱাৰিলোঁ যিহেতু বিয়ালৈ যাবগৈ লাগিব ক'ৰ পাইছোগৈ দেখিছে মেলুহা বাই বাই যাওঁগৈ এবাৰ বিয়া ঘৰলৈ বুলি সেইখন দেখাই দে পাৰ্কখন আছে আমাৰ দেৰি হৈছে মেলুহাৰ পৰা বিয়া ঘৰ পাই গ'লো সি গাড়ী মানুহ আগত এই বিয়া ঘৰত খানা চানা খাই কৰি ঘৰলৈ বুলি গাড়ীত উঠিলোঁ এয়া ঘৰলৈ গৈ আছোঁ ভিডিঅ'টো এতিয়া ইমানতে সামৰি দিওঁ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই